নমস্কাৰ বন্ধুসকল আসাম অনলাইন হাৰথি চেনেলটোলৈ আপোনালোকক স্বাগতম বন্ধুসকল ডিব্ৰুগড় বিশ্ববিদ্যালয়ে তেওঁলোকৰ এডমিশন নটিফিকেশন 2020 জাৰি কৰিছে বিভিন্ন কোৰ্সৰ কাৰণে এই ভিডিঅটোৰ জৰিয়তে আমি লৈ আহিছো ইয়াৰ সঠিক তথ্য কেনেকৈ ডিব্ৰুগড় ইউনিভাৰ্সিটিত আপোনালোকে এপ্লাই কৰিব লাগিব কেনেকৈ সিলেকশন হ'ব এই সম্পৰ্কে আমি বিতং তথ্য লৈ আহিছো এই ভিডিঅটোৰ জৰিয়তে গতিকে আপোনালোকে ভিডিঅটো সম্পূৰ্ণকৈ চাওক আৰু যদি আপুনি আমাৰ চেনেলত নতুন হয় তেতিয়াহলে এনেকুৱা সকলো খবৰ পাই থকা কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰক বন্ধুসকল আপোনালোকে স্ক্ৰিনত দেখা পাইছে ডিব্ৰুগড় ইউনিভাৰ্সিটি এডমিশন নোটিছ 2020 ডিব্ৰুগড় ইউনিভাৰ্সিটিত বৰ্তমান BBA 5-year integrated B.A.L.L.B 5-year integrated M.Sc in physics I.M.Sc BA in Performing Arts B.A.P.A Bachelor of Pharmacy B.Pharm আৰু 2 years B.Pharm practice programৰ কাৰণে এডমিশন নোটিছ ওলাইছে এতিয়া আমি আপোনালোকক ইয়াৰ ইম্পৰ্টেন্ট ডেট সমূহ আপোনালোকে এপ্লিকেশন ফৰ্ম ফিল আপ কৰিব পাৰিব 10/7/2020 ৰ পৰা আৰু এপ্লিকেশন ফৰ্ম আপোনালোকে অনলাইন যোগে ফিল আপ কৰিব লাগিব আৰু ইয়াৰ লাষ্ট ডেট হৈছে 31/7/2020 আপোনালোকে সকলো কোৰ্সৰ ক্ষেত্ৰতে অনলাইন এপ্লিকেশন কৰিব লাগিব www.dibru.online যেটো ওয়েবসাইট আছে ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ অফিচিয়েল ওয়েবসাইট তাত গৈ আপোনালোকে অনলাইন এপ্লিকেশন কৰিব লাগিব আৰু এই ক্ষেত্ৰত এপ্লিকেশন ফিজ হৈছে 500 টকা আপোনালোকে ওয়েবসাইটত গৈ www.dibru.ac.in ওয়েবসাইটত গৈ সকলোখিনি ডিটেইলছ পাই যাব আমি আমাৰ ডেসক্ৰিপচন বক্সত এই সম্পৰ্কে লিংক দি দিছো আপোনালোকে চাই ল'ব পাৰে ইয়াত যদি আপোনাৰ সিলেকশন প্ৰসিডিউৰৰ কথা কোৱা হৈছে ইয়াত স্পষ্টভাৱে কোৱা হৈছে যে সিলেকশন আপোনাৰ মেৰিট বেসিছত হ'ব the selection of eligible candidates shall be on merit basis গতিকে বন্ধুসকল এইবাৰ কোন ধৰণৰ এন্ট্ৰেন্স পৰীক্ষা অনুষ্ঠিত নহয় কেৱল মেৰিট বেসিছতে সকলো ধৰণৰ এডমিশন হ'ব লগতে ইয়াত কোৱা আছে যে list of selected candidates shall be purely provisional and subject to verification by the concerned offices of the university অৰ্থাৎ যদি আপোনাৰ provisional listত নাম আহিও যায় তথাপিতো আপোনালোকে যে এডমিশন পাব তাৰ কোনো নিশ্চয়তা নাই এয়া মাত্ৰ নিশ্চয়তা হ'ব যেতিয়া তেওঁলোকে আপোনালোকৰ ডকুমেন্ট সমূহ ভেৰিফিকেশন কৰিব তাৰ পিছতে তেওঁলোকে আপোনালোকৰ এডমিশন এপ্ৰুভ কৰিব আৰু ইয়াত এডমিশনৰ যেটো প্ৰসিডিউৰৰ কথা কোৱা আছে the admission of the selected candidates shall be done online the requisite admission fees course fees shall have to be paid online within the stipulated date অৰ্থাৎ আপোনালোকে সিলেক্ট হোৱাৰ পিছত আপোনালোকৰ এডমিশন সমূহ অনলাইন হ'ব আৰু এই এডমিশন সমূহৰ কোৰ্স ফিস এডমিশন ফিস অনলাইন যোগে আপোনালোকে পে কৰিব লাগিব গতিকে ইয়াত এইখিনি কথা প্ৰধানত লিখা আছে গতিকে যদি আপোনালোকে কোৰ্স সমূহত নাম লগাম বুলি ভাবি আছে তেতিয়া হলে সোনকালে ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ ওয়েবসাইটত গৈ আপোনালোকে এপ্লাই কৰক আপোনালোকলৈ আমাৰ শুভেচ্ছা থাকিল লগতে এনেকুৱা সকলো খবৰ ভৱিষ্যতে পাই থকা কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰক ধন্যবাদ